বন্ধুহঁত আজিও এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। সিদিনা মই কৈছিলোঁ যে আপোনালোকক মই কিছুমান বস্তু দি দিম। ধৰি লওক মই ফাৰ্মাচীখনত থাকোঁ, ফাৰ্মাচীৰ বস্তু কিছুমান ধৰি লওক স্কিনৰ অলপ প্ৰব্লেম হ'লে বা চুলিৰ প্ৰব্লেম হ'লে বা মুখত দাগ পৰিলে কেনেকুৱা বস্তু লগালে বেছি ভাল হ'ব, চব গেৰাণ্টি হিচাপেহে মই দি দিম। চব এইটো নহয় যে এইটো বস্তু ক্ষতি কৰিব, সেইটো হিচাপে মই নিদিওঁ যে এইটো ক্ষতি কৰিব, পিছত ক্ষতি কৰিব। আৰু যদি ক্ষতি কৰে মই একেলগে কৈ দিম আপোনালোক, আৰু যদি নকৰে তেতিয়াহ'লে মই ডাইৰেক্টলি আপোনাক কৈ দিম যে ক্ষতি নকৰে। চব বস্তুৱে দিব নোৱাৰি। তো যিখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি বস্তু মই দিবলৈ চেষ্টা কৰিম আৰু ভালকৈ ষ্টাডি কৰি দিম, যাতে য'ত নেকি আপোনালোকে ষ্টাডি কৰিব নালাগেই সেইটো বস্তুৰ। তো আজি মই ভিডিঅ'টো লৈ আহিছোঁ যে মই চুলি সৰি থাকে, সেই চুলি সৰাটোৰ কাৰণে সেই বিষয়টোৰ কাৰণে লৈ আহিছোঁ যে কোনটো বস্তু কেনেকুৱা বস্তু দিলে ভাল হ'ব। চ' আপোনালোকে হয়তো অলপ কিবা দাম, কোনোবাটোৰ অলপ দাম বেছি, কোনোবাটোৰ অলপ দামটো কম। তো মই এটা অলপ দামীয়ে হয়। চব এইটো টেবলেট, এই টেবলেটটো 10টা আছে, 10টাৰ দাম আপোনাৰ 70 টকা। আৰু এটা কোম্পানীৰ বস্তু, এটা কোম্পানীৰ আছে যে 10টাৰ দাম মোটামুটি আপোনাৰ 25 টকাৰ পৰা 30 টকাৰ ভিতৰত হ'ব। তো এইটো এটা, সেইটো ইভিয়ন 400, যিটো 400 বুলি কয়, এইটোও 400, সেইটো ইভিয়ন 400, যিটো অলপ দামটো কম, এইটো ইছেট 400। তো 400 থাকিব এটা টেবলেটত। তো এইটো বস্তু খাব পাৰিব আৰু মুখতো লগাব পাৰিব আৰু চুলিত লগাব। আৰু যদি বেছি কৰি চুলি সৰে তো ল'ৰাবিলাকৰো সৰে, সেইটোৰ কাৰণে মই ভিডিঅ' বনাইছোঁ। তো ল'ৰাবিলাকে চুলিৰ কেয়াৰ নাৰাখে। তো মই সেইকাৰণে কৈছোঁ যে ভিডিঅ'টো চাই লওক এবাৰ, চাই পেলাই এই খুহক আপোনালোকে। এই যিটো মই দিছোঁ সেইটো বস্তুৰ নামটো মই কৈ দিছোঁ বাৰু। এইটো হৈছে ভিটামিন ই, যিটো আপোনালোকে যিকোনো কোম্পানীৰ হওক আনক, কিন্তু ভাল ব্ৰেণ্ডৰ আনিব, কিন্তু 400ৰ আনিব। 400 একোৰে বেছি পাৱাৰৰ নানিব, অনলি 400 মনত ৰাখিব। ভিটামিন ই মনত ৰাখিব। তো এইটো টেবলেটটো একদম তালতুলীয়া, মানে ঢিলা টেবলেটটো। তো টেবলেটটো এটা ফুটাই দিব, দি যিটো পানী, সেইটো পানীটো চুলিত লগাই মাছাজ কৰিব অলপমান, মানে চাৰিওফালে লগা কৰি। তো এইটো নহয় যে বহুত চুলি থাকিব দুটা লগাওঁ, সেইটো নকৰিব। এটাই লগাব, এটাই দি আপোনাৰ অল চুলিত হৈ যাব, যিমান বেছিয়ে চুলি নহওক। তো অলপ লাগিলে বেছি ভাল হ'ব। তো মই ভাবিলোঁ যে কি এইটো বস্তু কৈ দিওঁ। তো এইটোৰ ৰিজাল্ট আছে, কাৰণ মই লগাইছিলোঁ আজিৰ পৰা এবছৰমান আগত। তো এইটো লগাওক, চুলি নহৰে আৰু গেৰাণ্টি হিচাপে মই কৈছোঁ। আৰু কিবা যদি ক'ব লগা আছে কমেণ্টত ক'ব পাৰে এইটোৰ বিষয়ে। তো মই জনাই দিম। মই মানে যিখিনি পাৰোঁ সেইখিনি বস্তু মই জনাই দিম আপোনালোকক। তো এইটো বস্তু ইউজ কৰক আপোনালোকে। আৰু লগতে মই এটা কথা কওঁ যে আজিৰ পৰা কেইমাহমান আগত মই মানে বেলেগ এটা কেমেৰা দি, বেলেগ এটা ফোনে দি মানে কৰিছিলোঁ, কি বুলি কয়, ভিডিঅ' কৰিছিলোঁ। মোটামুটি 22-23টামান ভিডিঅ' কৰিছিলোঁ। কিন্তু ভিডিঅ'টোৰ অলপ প্ৰব্লেম হৈছে যে কেমেৰাটো ঠিক নহয়, মানে কেমেৰাটো ভাল পিকচাৰটো ভাল নহয়। তো সেইটোৰ দি মই কৰিলোঁ কেইটামান, তো ভালে বেয়াই। তো সেইটোৰ বিষয়ে হয়তো কিছুমানে ক'ব পাৰে যে এইটো বেয়া। তো সেইটো বস্তু বেয়া আছিলে। কিন্তু নেক্সট ফোন এটা আনিলোঁ, আপোনালোকক মই সিদিনা এডভাৰ্টাইজটো দিছিলোঁৱে যে এইটো অপো ফোন এটা আনিছিলোঁ। তো সেইটো ফোনে দিয়ে এতিয়া যিটো পিকচাৰ পাই আছে সেইটো বেলেগ এটা ফোনৰ। তো সেই পিকচাৰ নাহে। তো কিছুমানে ক'ব পাৰে যে পিকচাৰটো ভাল নহয়, নেচাওঁ। তো কথা নাই আকৌ, মানে ফোনটো চেঞ্জ কৰিছোঁ, সেইটো ফোন এতিয়া নাই, সেইটো ফোনৰ পিকচাৰ এতিয়া নাই। আৰু মানে যিখিনি মই ভিডিঅ' বনাইছিলোঁ সেইখিনিও মই ডিলিট কৰা নাই, সেইখিনি আছে ইউটিউবত। তো কোনোবা ক'ব পাৰে যে মানে প্ৰব্লেম হৈছে, মানে যিটো পিকচাৰ সেইটো পিকচাৰ ভাল হোৱা নাই। তো ভাল হোৱা নাই মানে পিকচাৰটো অলপ প্ৰব্লেম হৈছিলে। তো এতিয়া মই বেলেগ ফোন এটা আনিছোঁ। তো বেয়া নাপায় যাতে, আৰু এইটো বস্তু লগাওক, ভাল হোৱাটো হ'বই, চুলি নহৰাটো নহৰে। মই কৈছোঁ আপোনাক। আৰু কিবা বেলেগ আৰু কিছুমান এনেকুৱা বস্তু থাকিলে মই জনাই দিম। আৰু যদি আপোনালোকৰ কিবা জনাব লগা আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।